Hello everyone, welcome to my study with me channel. আজি আমি বৰাক নদীৰ বিষয়ে অকণমান পঢ়োৱা হওকচোন। অসমৰ দ্বিতীয় বৃহত্তম নদী হৈছে বৰাক নদী। বৰাক নদী অসমৰ আন এখন প্ৰধান নদী বুলি কোৱা হয়। ই অসমৰ দ্বিতীয় বৃহত্তম নদী প্ৰণালী। অৱশ্যে এই নদীৰ সৰ্বমুঠ 900 কিলোমিটাৰ দৈৰ্ঘ্যৰ 225 কিলোমিটাৰহে অসমৰ অন্তৰ্গত। বাকী মণিপুৰ, মিজোৰাম আৰু বাংলাদেশত পৰিছে। মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰাম অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা বৰাক নদী ওলাই আহিছে। প্ৰথম অংশত ইয়াৰ নাম তুলং বা কোৱাই বুলি কোৱা হয়। এইবাৰ ই পশ্চিম আৰু দক্ষিণ-পশ্চিম দিশেৰে গৈ মিজোৰামত প্ৰৱেশ কৰিছে। মণিপুৰ মিজোৰামৰ সীমাৰূপে কিছুদূৰ বৈ যোৱাৰ পিছত বৰাক অসম মণিপুৰ সীমাৰূপে বৈ আহিছে। অসমত প্ৰৱেশ কৰি শিলচৰৰ কাষেদি আহি নদীখন দুটা ভাগত বিভক্ত কৰা হৈছে। সুৰমা নামৰ এটা ভাগ বাংলাদেশৰ চিলেটৰ এক গুৰুত্বপূৰ্ণ ধান উৎপাদন অঞ্চলৰ মাজেদি পাৰ হৈ গৈছে আৰু কুশিয়াৰা নামৰ আনটো ভাগ পুনৰ দুভাগত বিভক্ত হৈছে যদিও দুয়োটা ভাগ আকৌ সুৰমা ভাগৰ লগ লাগিছে। এই সন্মিলিত জলভাগ বাংলাদেশৰ ভৈৰৱ বজাৰত ব্ৰহ্মপুত্ৰৰ এটি পুৰণি সুঁতিত পৰিছে আৰু মেঘনা নাম লৈ অৱশেষত ব্ৰহ্মপুত্ৰত পদ্মা পৰিছে। বাৰিষা বৰাক নদীয়েদি ষ্টিমাৰ যাতায়াত কৰিব পাৰে। আৰু আজিলৈ ইমানখিনিয়ে পঢ়িলোঁ। কাইলৈৰ পৰা আকৌ বেলেগ এখিনি পঢ়িম। আজিলৈ আহোঁ।